নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাইছোঁ যে যিটো গুৱাহাটী ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো 6th ছেমিষ্টাৰৰ যিটো হিউমেন ৰাইটছ আছে, হিউমেন ৰাইটছৰ ওপৰত কেইটামান নোটছ মই বনাইছোঁ। সেই সম্পৰ্কে আপোনালোকে কেনেকৈ লিখিব সেই সম্পৰ্কে মই দেখুৱাইছোঁ। আৰু যদি মোৰ ইউটিউব চেনেললৈ নতুন ভিজিট কৰিছে তেন্তে মোৰ শিক্ষামূলক এইখন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আগন্তুক ভিডিঅ'খন পাবলৈ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমটো কুৱেশ্যন কি দিয়া আছে। প্ৰথমটো কুৱেশ্যন দিয়া আছে যে ডিছকাছ দ্য প্ৰভিজনছ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ দি প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ। কি কৈছে যে মানৱ অধিকাৰ ৰক্ষাৰ বাবে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট বিধানসমূহ আলোচনা কৰা। এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো প্ৰতি বছৰে আহি থাকে, যেনেকুৱা 2014 আহিছিল, 2017 আৰু ইয়াৰ পিছতে আহিছিল চাগে। আপোনালোকে চেক কৰিলে গম পাব। তাৰপিছত চাওক, মই এনচাৰটো কেনেদৰে লিখিছোঁ। বহুত ধুনীয়াকৈ মই এনচাৰবিলাক লিখিছোঁ নিজৰ ভাষাতে। আপোনালোকে পঢ়িলে গম পাব, এবাৰ পঢ়িলে মনত থাকিব। চাওক, তাৰপিছত মই কি লিখিছোঁ ইয়াত চাওক। যেনেকুৱা যে মানৱ অধিকাৰ, ইয়াতে কি হৈছে যে মানৱ অধিকাৰ ৰক্ষাৰ বাবে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট বিধানসমূহৰ তলতে আলোচনা কৰি আইনৰ চকুত সমান। তাৰপিছত দিয়া আছে জাতি, বৰ্ণ, লিংগ, জন্মস্থানৰ ভিত্তিত বৈষম্যতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা, জীৱন আৰু ব্যক্তিগত নিৰাপত্তা, চাকৰি লাভৰ ক্ষেত্ৰত সমান সুবিধা, এইবিলাক মই লিখিছোঁ। তাৰপিছত এইখিনি লিখিছোঁ। নেক্সট এটা কুৱেশ্যন লিখিছোঁ ইয়াতে। এইটো মষ্ট ইম্পৰ্টেণ্ট, প্ৰতি পৰীক্ষাত আহি থাকে। যেনেকুৱা কি কুৱেশ্যন দিয়া আছে যে ডিছকাছ দ্য গ্ৰ'থ এণ্ড ইভলিউশ্যন অফ হিউমেন ৰাইটছ ইন ইণ্ডিয়া। যে ভাৰতবৰ্ষত মানৱ অধিকাৰৰ উৎপত্তি আৰু বিকাশ আলোচনা কৰে। 2016 হৈছে। এইটো প্ৰতি বছৰে দিয়া থাকে। চাওক, নিজৰ ভাষাৰে মই কুৱেশ্যন এনচাৰবিলাক লিখিছোঁ। আপোনালোকে এবাৰ পঢ়িলে গম পাব। মেডিয়েভেল পিৰিয়ডত কেনেকুৱা আছিল, মডাৰ্ণ পিৰিয়ডত কেনেকুৱা আছিল, পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত কেনেকুৱা আছিল, ধুনীয়াকৈ লিখিছোঁ। তাৰপিছত আৰু এটা কুৱেশ্যন লিখিছোঁ এই প্ৰথম অধ্যায়ৰ পৰা, হিউমেন ৰাইটছৰ যিটো প্ৰথম আছে সেই অধ্যায়ৰ পৰা আৰু এটা কুৱেশ্যন আহিছে যে ডিছকাছ দ্য প্ৰভিজনছ ইনষ্টেণ্ট ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ। মানৱ অধিকাৰ ৰক্ষাৰ বাবে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা বিধানসমূহ আলোচনা কৰা। এইটো 2014 আছিল, 2017 আছিল, গুৱাহাটী ইউনিভাৰ্চিটিত আহিছিল। চাওক, ধুনীয়াকৈ মই লিখিছোঁ যে আইনৰ চকুত সকলোৱে সমান, বৈষম্যতা, নিষেধাজ্ঞা, চাকৰি লাভৰ ক্ষেত্ৰত, এইবিলাক লিখিছোঁ মই। তাৰপিছত শ্বৰ্ট নোট লিখিছোঁ যে হিউমেন ৰাইটছ ইন এনচিয়েণ্ট ইণ্ডিয়া। আৰু এটা শ্বৰ্ট নোট লিখিছোঁ যে হিউমেন ৰাইটছ ইন ইণ্ডিয়া। তাৰপিছত লিখিছোঁ প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট 1993, এইবিলাক লিখিছোঁ শ্বৰ্ট নোট। এতিয়া আহিল লেচন 2, হিউমেন ৰাইটছৰ যিটো লেচন 2, সেই লেচন 2ত কি কি কুৱেশ্যন আহিব পাৰে। যেনেকুৱা এটা কুৱেশ্যন আছে ডিছকাছ দ্য কম্পজিশ্যন এণ্ড ফাংচন অফ দি নেশ্যনেল কমিশ্যন ফৰ ওমেন। Do you think that the role played by the commission is satisfaction justify? Answer. 2014 আছিল, 2000 আৰু এটা কুৱেশ্যন আছিল সেম, যে ডিছকাছ দ্য কম্পজিশ্যন এণ্ড ফাংচন অফ দি নেশ্যনেল কমিশ্যন ফৰ ওমেন। ডু ইউ থিংক দেট দ্য, অৰ্থাৎ কি অসমীয়াত কি আছে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গঠন কাৰ্যসমূহ আলোচনা কৰা আৰু মহিলাৰ অধিকাৰৰ আয়োগসমূহ। ধুনীয়াকৈ মই নিজৰ ভাষাতে লিখিছোঁ, আপোনালোকে পঢ়িলে গম পাব। আৰু এইবিলাক পঢ়িলে মনত থাকিব, মাৰ্ক কেৰি কৰাত বহুত সহায় হ'ব।
এইটো কুৱেশ্যন আৰু এটা লিখিছোঁ যে ডিছকাছ দ্য কম্পেনচেশ্যন ফাংচনছ অফ দি আছাম হিউমেন ৰাইটছ কমিশ্যন, যে অসম মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী। এইটো ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, আহিব পৰীক্ষাত। বন্ধুসকল, যে এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। যদি মই গোটেইখিনি দেখুৱাবলৈ যাওঁ তেন্তে আপোনালোকে এই ভিডিঅ'টোৰ অৰ্থাৎ এই সম্পূৰ্ণ নোটছ যদি বিচাৰে তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, তাৰ পৰা আপোনালোকে এই সম্পূৰ্ণ নোটছখিনিৰ পলিটিকেল ছায়েন্স মেজৰৰ যিটো হিউমেন ৰাইটছ পেপাৰ 6.6ৰ এইটো নোটছ যদি বিচাৰে তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সমাপ্ত কৰিছোঁ আৰু থেংক ইউ।